আমি দুদিন ধৰি সমগ্ৰ যোৰহাটবাসীয়ে কাটৰ অনুৰোধ জনাই আছিলো মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে আমাৰ জুবিনদাৰ বৌ গৰিমা বৌক আমি কাটৰ প্ৰাৰ্থনা কৰিছিলো সমগ্ৰ যোৰহাটবাসীয়ে যে এবাৰ হলেও আমাৰ মৰমৰ জুবিনদাৰ যোৰহাটখনলৈ আনক সকলো চাওক আজি বহি আছে ৰাজপথত জুবিনদাক চাবৰ বাবে কাটৰ অনুৰোধ কৰিছো জুবিনদাক এবাৰ যোৰহাটলৈ আনক কাৰণ বাৰে বাৰে জুবিনদাই কৈছিল জুবিন মানে যোৰহাট মানে জুবিন গৰিমা বৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে কিবা এটা সিদ্ধান্ত লওক চাওক আজি সমগ্ৰ লাখ লাখ যোৰহাটবাসী ৰাজপথত বহি পৰিছে মাথো জুবিনদাৰ মৰমৰ কাৰণে অনুৰোধ জনাইছো মৰমৰ যোৰহাটখনলৈ জুবিনদাক শেষবাৰৰ বাবে অলপ সময় কাৰণে হলেও আনক মই কাটৰ অনুৰোধ কৰিছো এই সমগ্ৰ যোৰহাটবাসীৰ হৈ মই অনুৰোধ কৰিছো